সকলোকে নমস্কাৰ জনাইছো। ৰাতি হৈছে যদিও মানে ৰাতি হলেও ৰৈ থাকিব নোৱাৰিলো, কাৰণ আমাৰ জন্মৰ পৰাই আমাৰ আজি এটা ভাল খবৰ আমি লাভ কৰিবৰ কাৰণে সক্ষম হৈছো। ইতিমধ্যে সকলোৱে গম পাইছে যে কেন্দ্ৰীয় চৰকাৰ আৰু কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ আৰু আদৰৰ আমাৰ নীতিন গাডকাৰী ডাঙৰীয়াই ইতিমধ্যে অনুমোদন জনাইছে যে বাইহাটাৰ পৰা আমাৰ তেজপুৰলৈ যি 4 লাইন একদম দীৰ্ঘদিনীয়া এটা সমস্যা, এই সমস্যাটো ইতিমধ্যে সমাধানৰ দিশে আমাৰ কেন্দ্ৰীয় চৰকাৰে, আমাৰ দেশৰ যশস্বী মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰু কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী আমাৰ নীতিন গাডকাৰী ডাঙৰীয়াই আমাৰ অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ আমাৰ সকলোৰে সন্মানৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত আৰু এজন ব্যক্তিৰ নাম ল'বই লাগিব, আমাৰ দৰং ওদালগুৰি বৰ্তমানৰ দৰং ওদালগুৰি লোকসভা সমষ্টিৰ মাননীয় সাংসদ ৰাজ্যিক বিজেপিৰ সন্মানীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ দীৰ্ঘদিনীয়া প্ৰচেষ্টাত আমাৰ এই বাইহাটাৰ পৰা তেজপুৰ যিটো ৰাস্তা ৰাষ্ট্ৰীয় ঘাইপথ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ, এই ৰাস্তাটোই 4 লাইন হিচাপে অনুমোদন লাভ কৰিছে, য'ত নেকি 8,970 কোটি টকা ব্যয়েৰে এই ৰাস্তাটো নিৰ্মাণ হ'বলৈ গৈ আছে, য'ত নেকি কেইবাখনো অত্যাধুনিক আমাৰ ফ্লাইঅভাৰ থাকিব, য'ত নেকি IAF ইমাৰ্জেঞ্চি হেলিপেড আমাৰ ফাইটাৰ আমাৰ লেণ্ডিং কৰিব পৰা ব্যৱস্থা থাকিব, য'ত নেকি আমাৰ মানে গোটেই আজি যিসকল ড্ৰাইভাৰ, যিসকলে নেকি আমাৰ যাতায়াত ব্যৱস্থা বা যিসকলে গাড়ী চলাচল কৰে তেওঁলোকে গম পায়, তেওঁলোকে দুৰ্ভোগ ভুগি আহিছে, বহুতো মানে ঘাট প্ৰতিঘাত তেওঁলোকে সন্মুখীন হৈছে, যাৰ কাৰণে নেকি আজি এই দীৰ্ঘদিনীয়া সমস্যাটো সমাধান হ'ব গৈছে। তো খুব ভাল লাগিছে আচলতে এগৰাকী এই 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এগৰাকী দাঁতি কাষৰীয়া এগৰাকী নাগৰিক হিচাপে, এগৰাকী ব্যক্তি হিচাপে খুব মানে নথৈ আনন্দিত হৈছো। এই ক্ষেত্ৰত আচলতে ক'ব গ'লে আমাৰ দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াক আমি ধন্যবাদ জনাবই লাগিব। তেখেতক মই নহয়, আজি প্ৰতিগৰাকী মানুহে, প্ৰতিগৰাকী নাগৰিকে ধন্যবাদ জনাইছো আৰু ধন্যবাদ দিছে। আৰু ময়ো আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে আমাৰ সন্মানীয় সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াক ধন্যবাদ জনাইছো, আমাৰ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী আমাৰ নীতিন গাডকাৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো, আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছো, আমাৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ আমাৰ জনদৰদী নেতা কেতিয়াও মানে ভাগৰি নোযোৱা আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছো। ইমান মানে এটা দীৰ্ঘদিনীয়া জল্পনা কল্পনা অন্তৰত এই বাইহাটাৰ পৰা তেজপুৰ 4 লাইন যি ৰাস্তা, এই পথটো অনুমোদন জনোৱাৰ বাবে আশা কৰিছো এই 4 লাইন ৰাস্তাটোৱে আমাক সকলোকে যাতায়াতৰ ক্ষেত্ৰত বা নতুন প্ৰজন্মক মানে অধিক আগুৱাই যোৱাৰ ক্ষেত্ৰত যথেষ্ট মানে প্ৰভাৱ পেলাব, আগুৱাই লৈ যোৱাত সহায় সহযোগিতা আগবঢ়াব। তো এইখিনিকে কৈছো। তো খুব ভাল লাগিছে শুনি পেলাই, কাৰণ বহুতেই মানে আন্দোলন কৰিছে, বহুতো দল সংগঠনে আন্দোলন কৰি আছিলে, সমস্যাখিনিৰ প্ৰতি দাবী জনাই আছিলে, কিন্তু আজি এইখিনি অনুমোদন মানে দিছে। তো খুব ভাল লাগিছে আৰু আশা কৰিম যি কোম্পানী, যি প্ৰতিষ্ঠানে লাভ কৰিছে খুব সুন্দৰভাৱে তেওঁলোকৰ প্ৰচেষ্টাত, ৰাইজৰ সহযোগত খুব সুন্দৰভাৱে ৰাস্তাটো নিৰ্মাণ হ'ব আৰু নিৰ্মাণৰ ফলত আমি মানে সকলোৱে এই যাতায়াতৰ যি ব্যৱস্থা, এই ব্যৱস্থা আমি সকলোৱে মানে ভালভাৱে সুন্দৰভাৱে আমি লাভ কৰিবৰ কাৰণে সক্ষম। আৰু এটা কথা আপোনালোকে মনত ৰাখিব, এই ৰাস্তাটো কেৱল তেজপুৰ বা বাইহাটাই নহয়, এই ৰাস্তাটো আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচল, আৰু অৰুণাচলৰ সিপাৰে আছে আমাৰ মানে চুবুৰীয়া ৰাষ্ট্ৰ বুলি ক'ব লাগিব চীনলৈকেও এই মানে এটা প্ৰভাৱ এটা পেলাব, সেইটো এটা বহুত এটা প্লাছ পইণ্ট। তো এইখিনিকেই মানে খুব ভাল লাগিছে আচলতে, মানে প্ৰকাশ কৰিব নোৱাৰি, কাৰণ এইটো এটা আন্তঃৰাষ্ট্ৰীয় এটা মানে সীমা বুলি ক'ব লাগিব আমাৰ এই ৰাস্তাটো, গতিকে খুব ভাল লাগিছে। তো তাৰ কাৰণে মই পুনৰবাৰ মই সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াক মই বিশেষভাৱে ধন্যবাদ জনাইছো। ধন্যবাদ।